মোক মা বুলি ধৰি লোৱা বিচাৰক নহয় দেই মা হ'ব ক'ৰবাত লগ পালে কি বুলি মাতিবা মা ঐ পেপাইলা হদিলে ৰাম ৰাম আহিলে ৰঙালী বান্ধি লৈ টঙালী মা থকা হ'লে এটা কথা সুধিলোঁ হয় কি খাই জন্ম দিলে ঐ বোপাই বোপায়ো কি বুলি সম্বন্ধ হৈছিলে বোপায়ো মায়ে কি খাই পালে মোৰো সেইটোকে প্ৰশ্ন আছিলে তোমালে বোপায়ো মায়ে কি খাই পালে হিয়া উজাৰি আশীৰ্বাদ কৰিছোঁ
দৈত্যৰাজ কহিলে বিবৰি হৰি হৰি এ তুহাৰ পুত্ৰ কেৱলে লন্ত হৰি হৰিয়ে দৈত্যৰাজে প্ৰহ্লাদক কৃষ্ণ কৃষ্ণ নানা শাস্তি দিলে তথাপি প্ৰহ্লাদে হৰি ভকতিনে দিলে ৰাম ৰাম দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে তথাপি প্ৰহ্লাদে হৰি ভকতিনে দিলে ৰাম ৰাম সাগৰতো বাইলে শাস্তি দিয়া দৈত্যৰাজে পুত্ৰ কপুচন্ত দেখো আইদে তোৰ হৰি কৈত সন্ত কৃষ্ণ কৃষ্ণ স্ফটিক স্তম্ভক পুত্ৰই দিলে দেখো আই তাতে আছে মোৰ হৰি দেৱ যদুৰাই হৰি হৰি এৰা ভকতৰ বাক্য ৰাখি প্ৰভু দেৱ হৰি স্তম্ভ দেৱে কত হৈৰে ধৰু ধৰিয়ে স্তম্ভ দেৱে কত হৈলে প্ৰভু দেৱ হৰি বিদা ৰিলে দৈত নিহিংস ৰূপ ধৰি দুখ ক্ষমা কৰা দিও
কৃষ্ণ মাহঁত আহিছে নাই মা নাই অহা দেউতা দেউতা নাই অহা জেঠাই আৰু জেঠাই জেঠাই মা থকা হ'লে এটা কথা সুধিলোঁ হয় কি খাই জন্ম দিলে ঐ বোপাই একেবাৰে জিলি মাত হয়নে একদম ঢালি দিছা আৰু পুৰা সঁচাকৈ তোমালোকক প্ৰহ্লাদৰ দৰে গঢ়ি তুলিছে দেই ধন্যবাদ সেইসকল পিতৃ মাতৃক ভাল লাগিলে বোপায়ো এটা কথা কিন্তু কম দেই বেয়া নেপাবা পাবা নি মোক মা বুলি ধৰি লোৱা বিচাৰক নহয় দেই মা হ'ব ক'ৰবাত লগ পালে কি বুলি মাতিবা মা তোমালোকে কিন্তু চবেই মাতিবা নাই মাতিবা ঠিক আছে আৰু আজি মই পালোঁ দেই মোৰ ল'ৰা ছোৱালীকেইটা আৰু এটা কথা যিহেতু আমি কাৰ দেশৰ মানুহ কোনখন অসমত আছোঁ যিখন অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কৃপালু গুৰুজনাই জন্মগ্ৰহণ কৰিছিলে হয়নে আমাৰ গুৰু কোন বাৰু শ্ৰীমন্ত শংকৰদেৱ হয় সেই গুৰুজনাক আমি শুদ্ধভাৱে উচ্চাৰণ কৰিব লাগিব নহয় স্মৰণ কৰিব লাগিব নহয় তুমি গুৰু স্মৰণটো কৰোঁতে আকৌ কৰাচোন বাৰু কৃষ্ণ এইখিনিতে শংকৰটো এটা শব্দ শংকৰ হৈছেগৈ তোমাৰ হয়নে বাৰু তাৰ আকৌ পিছৰখিনি কোৱা গুৰু হৰি ৰাম ৰাম হৰি ৰাম ৰাম হৰি ৰামৰ পৰা যিহেতু মই নাম গাবলৈ আহিছোঁ লগত পালিক লৈ আহিছোঁ এইবাৰ ধুনীয়া হৈছে হয় নাই আমাৰ দৰ্শকে কৈ আছে ধুনীয়া হৈছে বুলি সেইটো তুমি যত্ন ল'বা শংকৰটো অকলে নক'বা পালিসকলে হৰি ৰামৰ পৰা যদি সহযোগ কৰি দিয়ে মই আটাইকেইটি দল ইয়াত আছে নাই নাজানো আমাৰ ডাঙৰ মুকলি শাখাৰ দলকেইটিকো কৈছোঁ আৰু আমাৰ শিশু তিনিটাৰ দল হয়নে বাৰু চেমনীয়া শাখাৰ এই হৰি ৰামৰ পৰা যদি পালিসকলে সহযোগিতা কৰে যিহেতু দলগত এটা নাম দিহানাম হয় নাই এইখিনিৰ পৰা যদি পালিসকলে টানি দিয়ে আকৌ নামতীয়ে জোৰণি ঘোষা ভাগ গাবলৈ অকণমান সকাহ এটা পায় হৰি ৰামৰ পৰা সকলোৱে টানি দিব লাগিব যিহেতু বিহু আহি আছে দৰ্শকে শুনিব বিচাৰিছে মোক কৈ আছে পিছফালৰ পৰা বিহু গাবলৈ কৈছে গাবা হুচৰে গাবলৈ আহিছোঁ আমি ঐ ধুলে গিৰালে ৰাম ঐ পেপাইল হদিলে ৰাম আহিলে ৰঙালী বান্ধি লৈ টঙালী দদাই দেউ চোতালত হুঁচৰি জুৰুগৈ আমি কৃষ্ণ সুন্দৰ মোক দৰ্শকে দাবী কৰিছে ভাওনা গীতৰ কথা কৈছে অকণমান গুণগুণাই দিয়া দাবী কৰিছে মোৰ কাণত পৰিছে পিছফালৰ পৰা আহি অকণমান আমিও শুনিবলৈ এপাহতে পাম ধৰু
বাইদেৱে বোপাই কি বুলি সম্বন্ধ হৈছিলে বোপাই মায়ে কি খাই পালে মোৰো সেইটোকে প্ৰশ্ন আছিলে তোমালে বোপাই মায়ে কি খাই পালে হিয়া উজাৰি আশীৰ্বাদ কৰিছোঁ অলপ আগতে মই তোমালোকৰ দৰে আৰু এটি দলক কেইটামান কথা কৈছিলোঁ তেতিয়া আছিলা নি নাই তোমালোকক আকৌ ক'ব লাগিব তেন্তে হয় না আৰু বাইদেৱে যিকেইটা কথা কৈছে সেইকেইটা কথাকে ময়ো নোট কৰি থৈছিলোঁ মানে ময়ো লিখি থৈছিলোঁ গম পালানে ভাবিব নোৱাৰা এটা প্ৰতিভা কিন্তু সৰু ভুল কিন্তু ডাঙৰ ভুল বুজি পালানে সূক্ষ্ম দৃষ্টিৰে যদি চায় তেতিয়াহ'লে সেইখিনিয়ে ডাঙৰ ভুল তোমাৰ কাৰণে সেইখিনি কিন্তু তুমি শুধৰাব লাগিবই গম পালানে এতিয়া প্ৰথম কথা হ'ল কি এই মই বাইদেউ কোৱা গতিকে অকণমান ধৰি ক'ম এই যে তুমি ভাঙি ভাঙি যে কৈছিলা প্ৰথম গুৰুস্মৰণ কৰিলা গুৰুস্মৰণ কৰোঁতে ভাঙি ভাঙি কৈছা মই লিখি থৈছোঁ মই তোমাক তোমাৰ নামটো মৌচুম হয়নে মৌ মানে কি জানানে হা পঞ্চামৃতৰ নাম শুনিছা নাই মাক সুধিবাগি আছে মায়ে খাইছিলে কেতিয়াবা দেই সুধিবা কেতিয়া খাইছিলে কাৰ কাৰণে খাইছিলে আৰু কেতিয়া খাইছিলে আকৌ এবাৰ কোৱাচোন হে নিচিনিয়া গোৱা ল'ব কি বুলি ক'লা আকৌ খ চাউণ্ড হৈছে তুমি অনুভৱ কৰা নাই বুজিছানে কিন্তু সেইটো শুদ্ধ কৰিবলৈ কুশ হয়নে ল'ব কোষে আকৌ ভাঙি দিছা নিচি নিয়া কেতিয়াও নকৰিবা দেই আৰু দৰ্শকে আমনি পাইছে যদিও নাজানো কিন্তু শিশুসকলক ভাল পাইছোঁ আৰু খুব ধুনীয়া ভৱিষ্যত আছে কাৰণে কৈছোঁ অপৰাধ নধৰিব দেই সকলোকে কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ